মাথা চুবা বোলে এইখা তুমি মোকে কৈছা নে বোৱাৰী কাকো কোৱা নাই মই আকৌ মোক কৈছা বুলিহে জেং কৰিবলৈ আহিছিলো মানে দোকানলৈ যাওঁ ক'ৰ দোকানলৈ যাও তুমি গম নাপাইছা মই কি আছো কিয় ফৈস্তাই দোকান কি ফৈস্তাই দোকান ফৈস্তাই যে চাহৰ দোকান ফৈস্তাই চাহৰ অ' এইবাৰ মানে শিলচৰলৈ নগৈ চাহৰ দোকানত লাগিলে চাহৰ দোকান দিয়াই আছো ৰ যোৱা নেকি কলৈ এই শিলচৰলৈ এইটো ড্ৰেছ পিন্ধি মই শিলচৰ যাম আৰু কালি ৰাতি আপোনাক মালটো খুৱালে মই কি বুজাইছিলোঁ আৰু আপুনি কি কৰিলে ৰাত দিয়াটো বাদ দিয়া ৰাতি মই মালৰ নিচত কৈছিলোঁ এতিয়া মই সুস্থ শৰীৰে কৈছোঁ তুমি শিলচৰ যাব লাগিব খাই পাত ফলাৰ জাত এইবিলাক নাটক কৰিবলৈ মাতিবলৈ নাপাইছা এই তই সংসাৰৰ কথা কি জান সংসাৰৰ কথা ভাবি মই শিলচৰ যোৱাটো বাদ দিছোঁ নহয় জোৱাই তুমি সেইটো ভুল নকৰিবা শিলচৰলৈ যোৱা মই মৰি যাম দাদা এই কাণত ধৰিছোঁ আজি মোহন সাক্ষী আছে আপোনাক আৰু জীৱনত মই মাল নোখোৱাওঁ পিতা মোৰ দোকানলৈ গ'লে যেন ভৰিকেইটা চাইজত কাটি বনাই দিম আহোঁতে লৈ আহিব ৰ'ব আহা ৰ'বচোন বা কেনেকুৱা কৰিছে ঐ ৰটোক দি আছো এই ৰ'বচোন অ' এই ৰ'ব না আহা ৰ'ব ঐ তোক লাগে নে লাগে হে প্ৰভু এইটোৱে মানে মোৰ মানুহটোৰ তেজটোপা খালে কি কৰিলে মানুহজন শিলচৰলৈ যাব বাৰু বেহাবাই বালা চা বেচালো আচা বেচিছো আমি হোটেলেঙা মুই ৰচোন ৰ তোক কথা এটা সুধিব লগা আছে কি কথা চা তই কালি ৰাতি বটলটো মণিক কিয় দি থৈ আহিলি মই দি থৈ আহিছো কিয় নিদিছো লগত জলপস্য নাটক কৰিছে তাৰ লগত জলপস্য নাটক কৰিছে আজি বাচ্চাটাৰ লগত কাইলৈ কমলৰ লগত কিন্তু দৰ্শকটোৱে তাত কি খাইছে আপুনি গুৰুত্ব দিছে বুজা নাই কি হ'ল মানে বুজাই ক মানে আপুনিতো নাটক কৰি গুচি যায় দৰ্শক অকলে থাকি যায় কিন্তু দৰ্শকটোৱে কি খাইছে আপুনি গুৰুত্ব দিছে সদায় নৃত্য নাটিকা কেইটামান দি পেলাই বেঙেনা দি থৈ দিছে পৰিচালকৰ ভুল আছে কলে যা পানী অকল লৈ আহোঁ আহিলে থানা দমকলটো আহিছে